ওপৰলৈ এনেকৈ কামাখ্যা মন্দিৰলৈ যায় আৰু আমাৰ ডেষ্টিনেশ্যনৰ ৰাস্তাটো হৈছে এইটো। ব'লকচোন আমি আগুৱাই যাওঁ। এতিয়া মই আহি উপস্থিত হ'লোহি নীলাচল পাহাৰৰ মাজে মাজে এয়া কামাখ্যা মন্দিৰৰ পৰা পাণ্ডু অভিমুখে যোৱা ৰাস্তাটোত। এয়া চাওক কি নান্দনিক দৃশ্য, চৰাই উৰি গৈছে। গুড মৰ্ণিং এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 18 মিক্সাৰলৈ। আজি মই আপোনালোকক লৈ যাম গুৱাহাটী মহানগৰীৰ মাজভাগত থকা আটাইতকৈ সুন্দৰ ঠাইডোখৰলৈ। আহকচোন বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। কি সুন্দৰ পৰিৱেশ দেখিছেনে? আপোনালোকে যদি ছানৰাইজ আৰু ছানছেটৰ ভিউ উপভোগ কৰিব বিচাৰে তেতিয়াহ'লে এই ঠাইডোখৰলৈ আহিব পাৰে। এই ৰোডটোৰ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হৈছিল 2018 চনৰ 6 জানুৱাৰী তাৰিখে। এতিয়া প্ৰায় কামটো কমপ্লিট হ'লেই ৰাস্তাটোৰ, আৰু 10-20% বাকী আছে, এইটো হ'বগৈ। আৰু এইটো লোকেশ্যনৰ পৰা কাষতে উমানন্দ, শৰাইঘাট ব্ৰিজ আৰু গুৱাহাটী IIT দেখা পোৱা যায়। এনেদৰে তললৈ নামি পাণ্ডু হৈ আপোনালোকে ওলাই যাব পাৰে। কিন্তু মই এটা কথা ছাজেষ্ট কৰিম, আপোনালোকে যদি এই ৰাস্তাটোলৈ আহে তেতিয়া পাণ্ডু হৈ অহাতকৈ আপোনালোকে কামাখ্যা হৈ অহাটো বেছি ভাল হ'ব। ৰাস্তাটোৱেদিয়ে বজৰংবলী মন্দিৰলৈ যায় আৰু কাষতে নদীখন। সূৰ্যোদয়ৰ এটা নান্দনিক দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, কনষ্ট্ৰাকশ্যনৰ কাম এতিয়াও চলিয়ে আছে। এতিয়া মই আপোনালোকক এটা ঐতিহাসিক পথ অভিমুখে লৈ যাম, আহকচোন। আৰু এইটোৱে হৈছে মেখেলা উজোৱা পথ। নৰকাসুৰে এক ৰাতিৰ ভিতৰতে শিলত কাটি উলিয়াইছিল এই পথটো। পুৰণি আখ্যান মতে এইটো জনাজাত মেখেলা উজোৱা পথ হিচাপে। এই পথটোৱে হৈছে মা কামাখ্যা মন্দিৰলৈ যোৱা আটাইতকৈ চমু পথ। এতিয়া ব'লকচোন এপাক ওপৰলৈ যাওঁ, মন্দিৰৰ দুৱাৰ খোলা আছেনে নাই।
আৰু আমি একেবাৰে কামাখ্যা ওপৰলৈ উঠি আহিলোঁ কামাখ্যা মন্দিৰৰ ওপৰত এখন বহুত সুন্দৰ পাৰ্ক আছে পাৰ্কখনত বাচ্চা ল'ৰা ছোৱালীবোৰৰ কাৰণে ধুনীয়া এটা পৰিৱেশৰ মাজত আপোনালোকে যদি আহে মৰ্ণিং ৱাক বা ইভিনিং ৱাক কৰিবলৈ তেতিয়াহ'লে আজিকালিতো ক'ভিডৰ কাৰণে ইভিনিং ৱাকটো বন্ধই হৈ আছে কিন্তু মৰ্ণিং যদি আপোনালোকে আহিব বিচাৰিছে আহিব পাৰে ইয়াতে অলপ খেলা ধূলা কৰিবৰ বাবে বাচ্চা ল'ৰা ছোৱালীৰ কাৰণে এয়া আছে এতিয়া মই আছোঁহি নীলাচল পাহাৰৰ আটাইতকৈ টপ ভিউত কাষতে এয়া ভুৱনেশ্বৰী মন্দিৰ আপোনালোকে যদি জানে এটা কথা মোক কমেণ্ট বক্সত জনাবচোন এই পাহাৰখনৰ নাম কিয় নীলাচল পাহাৰ হ'ল যিহেতু ক'ভিড ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি আছে মহানগৰীত আপোনালোক সুৰক্ষিত থাকক আৰু লগতে মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব লগতে চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব